নমস্কাৰ। আমি আজি আহি এখন বাগান চাবলৈ আহিছোঁ। বাগানখনৰ কিছুমান প্ৰব্লেম দেখা পাইছোঁ যে বাগানখনত কিছুমান গছ শুকাই গৈছে আৰু ঠাৰিবোৰ শুকাই গৈছে। সেই শুকাই যোৱা আমি ভিডিঅ'টো ল'ব বিচাৰিছোঁ। তাৰ আগত আমি এই বাগানৰ মালিকৰ লগত আপোনালোকৰ পৰিচয় কৰাই দিব বিচাৰিছোঁ। এইজন হৈছে প্ৰমোদ দত্ত দা। তেখেতে বেমাৰখিনিৰ বিষয়ে অকণমান ক'ব। আমি প্ৰমোদ দাক বেমাৰটোনো কি মানে ঠাৰিটো শুকাই গৈছে, অলপ ভেঁকুৰ আহে, বহুত দৰৱ মাৰিলোঁ কিন্তু ভাল পোৱা নাই তাৰমানে। ঠিক আছে, কিছুমান গছ মৰিয়ে গৈছে। হয়, আমি সেই বেমাৰখিনি অকণমান ৰেকৰ্ড কৰিব বিচাৰিছোঁ। আপোনালোকক এই বেমাৰখিনিও দেখুৱাব বিচাৰিছোঁ। এই ঠাৰিবোৰ শুকাই গৈছে চাওক একদম। দেখা পাইছে গছবোৰ শুকাই গৈছে। গোটেই ঠাৰিখিনি শুকাই গৈছে, তাৰ লগত গছ কিছুমান মৰি গৈছে। আমি এই বাগানখনত কিছুমান দৰৱ ব্যৱহাৰ কৰিব দিছোঁ। দৰৱখিনি আমি তলত চইল এপ্লিকেশ্যনৰ কাৰণে ভুৰক্সক ব্যৱহাৰ কৰিব দিছোঁ। তাৰ লগত আমি দিছোঁ ব্লেক কাৰ্বন আৰু ZSP, আৰু ওপৰত আমি স্প্ৰে কৰিবৰ কাৰণে দিছোঁ চেম্পিয়ন 7 আৰু ৰিফ্ৰেছ। এইখিনি আজি হৈছে আপোনাৰ নৱেম্বৰৰ 23 তাৰিখ, আৰু আমি আকৌ আহি জানুৱাৰীত এই বাগানখন আকৌ এবাৰ ভিজিট কৰিম দৰৱখিনি এপ্লিকেশ্যন কৰাৰ পাছত। থেংক ইউ।